কি খবৰ এতিয়া 8টামান বাজিল ভাবিছোঁ ৰাতি কি খাওঁ কমান চব্জিবিলাক কাটি থওঁ আৰু ঠিক আছে চাই থাকক ভিডিঅ'টো মোৰ আহক চাই থাকক ভিডিঅ'টো আপোনালোকে ভাবছে কিজানি মই কিয় নাচি আছোঁ টিভিত গান বাজি আছিল তো ময়ো নাচি আছোঁ আৰু চাই থাকক ভিডিঅ'টো আজি মানে কণীৰ চব বনাম সেইটো কাৰণে কণীটো কাটিলোঁ আপোনালোকে ট্ৰাই কৰি চাব কি হয় মোৰ কিন্তু বহুত টেষ্টি হৈছে কোমটো এনেকৈ ভাঙি ল'ব কেৰাহীত দি দিলোঁ এতিয়া ঢাকনি দি দিলোঁ মছলা অকণমান দি দিলোঁ জিৰাৰ গুড়া আৰু এইটো বাৰু চব বনাব ইয়াতে বনাব নহয় বনাব আৰু এইটো ভাজিটো হৈ গ'ল আৰু ইয়াত ৰিফাইনটো থৈ দিছোঁ গৰম হ'ব কমকৈ দিছোঁ ধুই লওঁ হাতটো দালিটো হ'ল চাউলটো ধুইছোঁ ভাত থ'ব মাৰি ল'ব আপোনালোকক ভাজা হৈ গ'ল আমাৰ তো বাকীখিনিও ভাজি লওঁ তো আপোনালোকে চাই থাকক দালি হ'ল তাৰপাছত এই চবটো হৈ গ'ল ভাজিটো হ'ল তাৰপাছত এতিয়া আমি খালি কুকাৰ কিন্তু এতিয়া ভাত হ'ব তাৰপাছত চব্জিটো বনাম এইটো বিলাহী দি বনাম চাই থাকক দালিটো ঢাকনিখন দি দিওঁ তো চাই থাকক মিনিট পাছত ধুনীয়াকৈ উতল আহিল তাৰপাছত এই বস্তুটো দি দিওঁ অলপকৈ তাৰপাছত এতিয়া অলপমান আমি গেছটো ল'ত থ'ম তাৰপাছত অলপমান ঢাকনি দি ইয়াৰ ভিতৰত জোলটো অলপ সোমাই যাবৰ কাৰণে ৰাখি দিম আপোনালোকে ৰাখি দিব অলপমান গেছটো কমাই দিলোঁ তাৰপাছত ঢাকনিটো দি দিওঁ 1 মিনিটমান হ'লেই হৈ যাব তো মই ঢাকনিখন দি গেছটো অফ কৰি দিওঁ ভাতটোতো হৈছে টাটা